যিসকল ষ্টুডেণ্টছে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ সময় হয় এইখিনি, কাৰণ এতিয়া ফেব্ৰুৱাৰী মান্থ আৰম্ভ হ'বই। তো এইটো তোমালোকৰ বাবে লাষ্ট উইক হয় মেট্ৰিক পৰীক্ষাৰ বাবে, আৰু এসপ্তাহ পিছত তোমালোকে মেট্ৰিক পৰীক্ষাত হলত থাকিবা, এক্সাম দি থাকিবা। তো চোৱা, এতিয়াৰ পৰা যদি ভালকৈ পঢ়া তেনেহ'লে 60% আনিব পাৰিবানে, ফাৰ্ষ্ট ডিভিজন আনিব পাৰিবানে? তো নিশ্চয় আনিব পাৰিবা, কিন্তু 80+ আনিবৰ কাৰণে কিন্তু কষ্ট হ'ব এতিয়া, কাৰণ সময় এতিয়া একদমেই নাই। কিন্তু তোমালোকে যদি দিন ৰাতি পঢ়ি দিয়া আৰু এক্সাম গেপখিনি যদি ভালকৈ মেনেজ কৰিব জানা, তেনেহ'লে কিন্তু 80% সম্ভৱ আছে। আৰু এইটো ফেজত তোমালোকৰ এনেকুৱা লাগিবই যে মই কিবা পিছ পৰি আছোঁ নেকি, মোৰ একোৱে পঢ়ি হোৱা নাই নেকি, কিন্তু এইবিলাক চব এনেই হয়, কাৰণ তোমালোকৰ এইটো ফিল আহিবই পৰীক্ষা আগত, মেট্ৰিক পৰীক্ষা আগত। কিন্তু তোমালোকে যিহেতু প্ৰি ফাইনেল এক্সাম দিছা, হাফ ইয়াৰলি এক্সাম দিছা, তো তোমালোকৰ অকণমান এক্সপিৰিয়েঞ্চ আছে, আৰু একো নপঢ়া নহয়, অকণমান পঢ়িছাই। তো ফাৰ্ষ্ট ডিভিজন বা তোমালোকে 80+ যদি আনিব বিচাৰিছা, তেনেহ'লে এতিয়াও সম্ভৱ আছে, কিন্তু তোমালোকে 90+ বা 95% আনাটো কিন্তু অকণমান ইম্পচিবল হৈ গৈছে, যদিহে তোমালোকে বৰ ভালকৈ প্ৰিপেৰেশ্যন কৰি যোৱা নাই। কিন্তু যদিও তোমালোকৰ প্ৰিপেৰেশ্যনটো ইমান ভাল হোৱা নাই, তেতিয়াও তোমালোকে 75+ মানটো আনিব পাৰিবাই। কি কৰিব লাগিব গোটেইখিনি কথা ডিছকাছ কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো চোৱা, তোমালোকৰ 75% to 80%ৰ ষ্ট্ৰেটেজিটো এতিয়া ডিছকাছ কৰি আছোঁ, কেনেকুৱাকৈ পঢ়িব লাগিব এইকেইদিন। চোৱা, তোমালোকে সেই এক্সামৰ মাজত যোনখিনি গেপ আছে সেইখিনি কিন্তু স্মাৰ্টলি মেনেজ কৰিব লাগিব। এক্সামৰ মাজে মাজে কেনেকুৱাকৈ পঢ়িবা তাৰ ওপৰত অলৰেডি ভিডিঅ' দি দিছোঁ, দ্য আয়ান ষ্টুডিঅ' চেনেলটো তোমালোকে পাই যাবা। তাত কোৱা হৈছে ছ'চিয়েলৰ আগত যিহেতু 2 দিন আছে কেনেকুৱাকৈ পঢ়িব লাগিব, ইংলিছৰ আগত কেনেকুৱাকৈ পঢ়িব লাগিব 2 দিনত, তো গোটেইখিনি কথা ডিছকাছ কৰা হৈছে। তো এটা ভাল ষ্ট্ৰেটেজি লাগিব, তোমালোকে এটা ষ্ট্ৰেটেজি বনাই লোৱা যে এক্সামৰ গেপখিনিত তোমালোকে কেনেকুৱাকৈ প্ৰিপেয়াৰ কৰি যাবা। তো এতিয়াৰ পৰা যদি গোটেইখিনি বস্তু ৰেডি থাকে, এটা প্লেন থাকে তোমাৰ ওচৰত, তেনেহ'লে কিন্তু ভাল হ'বই। আৰু নেক্সট 7 দিন তোমালোকে নতুন চেপ্টাৰ ষ্টাৰ্ট নকৰিবা। তো চোৱা, 90+ যদি 95% লাগে তেনেহ'লেতো চব চেপ্টাৰ পঢ়িবই লাগিব, কিন্তু যদিহে 70 ওপৰত লাগে বা ফাৰ্ষ্ট ডিভিজন যেনে তেনে লাগে, তেনেহ'লে চোৱা, এই 7 দিন নতুন চেপ্টাৰ ষ্টাৰ্ট কৰা বাদ দিয়া, যিখিনি পঢ়িছিলা সেইখিনিকে তোমালোকে ৰিভাইজ দিয়া, নহ'লে কিন্তু পাহৰি যাবা। তো এই 7 দিনত এনেও নতুন চেপ্টাৰ মাথাত নোসোমাব তোমালোকৰ, যিহেতু বহুত প্ৰেছাৰো থাকে। তো সেইটোৱে কৰা, তোমালোকে নিউ চেপ্টাৰ ষ্টাৰ্ট কৰি নিদিবা, আৰু যিখিনি পঢ়িছিলা তাতে ফ'কাছ কৰা। আৰু চোৱা, লগতে এইকেইদিন অকল ইম্পৰ্টেণ্ট টপিকখিনিত ফ'কাছ কৰিব লাগিব, এফালৰ পৰা গোটেইখিনি পঢ়ি থকা সময় নাই। তো এতিয়া ইম্পৰ্টেণ্ট টপিকছ বা কুৱেশ্যন ক'ত পাবা সেইটো আমি নেক্সট আপডেটটোত ডিছকাছ কৰি আছোঁ, নেক্সট পইণ্টটোত ডিছকাছ কৰি আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো চোৱা, এতিয়াও যদি ভাবি আছা যে ফাৰ্ষ্ট ডিভিজন আনিব নোৱাৰিম, নিশ্চয় আনিব পাৰিব। ফাৰ্ষ্ট ডিভিজনটো একদম ইজি হৈ আছে, আৰু অকণমান কষ্ট কৰিলে তোমালোকে 75+, 80+ও আনিব পাৰিবা। তো এতিয়া আমি আহিছোঁ আমাৰ ছেকেণ্ড নাম্বাৰ আপডেটটোলৈ। তো সেইটো বহুত ষ্টুডেণ্টে আমাক সুধি আছিলা কি কৰিব লাগিব, কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট টপিক আমি একো বুজি পোৱা নাই, কোনখিনি পঢ়িব লাগিব। তো চোৱা, তোমালোকৰ যদি এতিয়ালৈ একো ভালকৈ পঢ়ি হোৱা নাই, আৰু পঢ়িছা যদিও ৰিভিজন একোৱে হোৱা নাই, তেনেহ'লে তোমালোকৰ বাবে কিছুমান কমন কুৱেশ্যন আজি লৈ আনিছোঁ আমি। তো এই কমন কুৱেশ্যনখিনি ক'ত আছে তোমালোকে আমাৰ ইউটিউব চেনেলত পাই যাবা, দ্য আয়ান ষ্টুডিঅ'ছ ইউটিউব চেনেলত তোমালোকে পাই যাবা। মেথছ, ইংলিছ, ছ'চিয়েল ছায়েন্স, আছামিজ চব দিয়া হৈছে, ছায়েন্স আৰু ইলেক্টিভো দিয়া হ'ব। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, দ্য আয়ান ষ্টুডিঅ'ছ। আৰু যাৰ ফেইল হোৱা ভয় আছে সিহঁতৰ কাৰণে এই 5টা ভিডিঅ' আছে। তো ইয়াত কি আছে, ইয়াত তোমালোকৰ 13 মাৰ্কছ কমন আছে, যাতে থিয়ৰী পাৰ্টত তোমালোকে ফেইল নকৰা। গোটেইখিনি ছাবজেক্টৰ কাৰণে আছে, আৰু ডাইৰেক্ট কমন ডিছকাছ কৰা হৈছে। যোৱা বছৰে চিৰিজ হয়, কিন্তু এইবছৰো একেই হ'ব, টপিকখিনি যিহেতু একে হৈ থাকে। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এই 5টা ভিডিঅ' চাই থৈ দিয়া যাৰ ফেইল হোৱা ভয় আছে। লগতে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আৰু চোৱা, এই এণ্ড মমেণ্টত বহুত কনফিউজ লাগে যে কোনখিনি পঢ়িম কি নপঢ়িম, ইম্পৰ্টেণ্ট লগা হৈ যায়, কুৱেশ্যন এনচাৰ ভালকৈ বিচাৰি পোৱা নাযায়। তো চোৱা, তোমালোকৰ বাবে ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে ইবুক আছে। ইংলিছৰ যি ইম্পৰ্টেণ্ট আছে গোটেইখিনি বাছি দিয়া হৈছে ইবুকখনত, আৰু উইথ এনচাৰ্ছ আছে, এনচাৰো পাই যাবা তোমালোকে। তেনেকুৱাকৈ ছ'চিয়েল ছায়েন্সৰ ইবুক আছে, য'ত ইম্পৰ্টেণ্ট বস্তুখিনি দিয়া হৈ আছে। তাত কিন্তু থিয়ৰী এনচাৰখিনি নাই, বাট ইংলিছখনত থিয়ৰী এনচাৰ আদি গোটেইখিনি আছে। তো MCQ থিয়ৰী পাৰ্ট গোটেইখিনি কভাৰ কৰা হৈছে। তোমালোকে ইবুক কেইখন ল'ব পাৰা, যদি ল'ম বুলি ভাবিছা তেনেহ'লে এই নাম্বাৰটো দেখুওৱা হৈছে, ইয়াত তোমালোকে হোৱাটছএপত মেছেজ দিব পাৰা। তো হোৱাটছএপত মেছেজ দিবা নাম্বাৰটো, তেতিয়া তোমালোকে ইবুক কেইখন ল'ব পাৰিবা, PDF খিনি পাব পাৰিবা। ইবুক এখন পেইড হয়, 149 ৰুপিজ হয় এখনৰ, কিন্তু তোমালোকে অকণমান ডিছকাউণ্ট পাবা দুখন ল'লে। আৰু চোৱা, কিন্তু ফ্ৰীতে মই যিমান পাৰোঁ সহায় কৰি যাম, হোৱাটছএপত জইন হ'বা। তো হোৱাটছএপত বহুতো ষ্টাডি মেটেৰিয়েলছ দিবলৈ আছে, কিছুমান ইম্পৰ্টেণ্ট বাছি দিবৰ কাৰণে আছে। তো তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি দিম, তাত ক্লিক কৰিবা, পেজটো অ'পেন হ'ব। তেতিয়া তোমালোকে আমাৰ হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা। আৰু যদি এটা ভাল নাম্বাৰ লৈ মেট্ৰিক পৰীক্ষা পাছ কৰিব বিচাৰিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰোঁ তোমালোকক গাইডেঞ্চ আদি দি যাম।